এই প্ৰশ্নটো শুনিবলৈ যিমান সহজ আচলতে সিমান টান হয়। তো প্ৰশ্নটো কি? প্ৰশ্নটো শুনি লওক প্ৰথম। এটা পাত্ৰত 100 লিটাৰ গাখীৰ আছে। এতিয়া তাৰ পৰা 10 লিটাৰ গাখীৰ উলিয়াই 10 লিটাৰ পানী ঢালি দিয়া হ'ল। এতিয়া সেই একেটা কামকে আৰু পুনৰ আৰু দুবাৰ কৰা হ'ল। মুঠ প্ৰথমে এবাৰ কৰিলে 10 লিটাৰ গাখীৰ উলিয়াই 10 লিটাৰ পানী ঢালি দিলে। আকৌ সেই একেটা কামেই দুবাৰ কৰিলে। এতিয়া ক'ব লাগে যে সেই পাত্ৰটোত মুঠ কিমান লিটাৰ গাখীৰ থাকিল সেইটো ক'ব লাগে। তো এইটো উলিওৱা দুটা নিয়ম আছে, দুটা পদ্ধতি আছে। তো মই আপোনালোকক দেখাই দি আছোঁ কেনেকৈ কৰিব লাগিব, চাই লওক। চাওক, প্ৰশ্নটো কি আছে? এটা পাত্ৰত 100 লিটাৰ গাখীৰ আছে। তাৰ পৰা 10 লিটাৰ গাখীৰ উলিয়াই 10 লিটাৰ পানী পাত্ৰটোত মিহলোৱা হ'ল। এই কামটো আকৌ দুবাৰ কৰা হ'ল। এতিয়া পাত্ৰটোত কিমান লিটাৰ গাখীৰ বাকী থাকিল সেইটো ক'ব লাগে। চাওক, এইটো কেনেকৈ উলিয়াব? তো মুঠ গাখীৰ কিমান আছিল? গাখীৰ আছিল 100 লিটাৰ। তাৰ পৰা কি কৰিলে? 10 লিটাৰ গাখীৰ উলিয়াই দিলে। উলিয়াই দিওঁতে কিমান থাকিল গাখীৰ? 90 লিটাৰ গাখীৰ থাকিল। তাৰ লগত কি কৰিলে? 10 লিটাৰ পানী যোগ দিলে। তাৰমানে কি থাকিল? ইয়াত 90% গাখীৰ আছে আৰু 10% পানী আছে। তো ইয়াৰ পৰা আকৌ 10 লিটাৰ গাখীৰ উলিয়াই দিলে। এইবাৰ এই দুইটা মিলিটো 100 লিটাৰ হৈছিলে। তাৰ পৰা আকৌ 10 লিটাৰ গাখীৰ উলিয়াই দিলে। তাৰমানে ইয়াত কিমান গ'ল? 10 লিটাৰ গাখীৰত 90% যিহেতু গাখীৰ আছে, 10% পানী আছে। তাৰমানে 9 লিটাৰ গাখীৰ গ'ল আৰু 1 লিটাৰ পানী গ'ল। এতিয়া 90ৰ পৰা 9 লিটাৰ গৈছে গাখীৰ। 9 লিটাৰ গাখীৰ -9 আৰু পানী আছিল 10 লিটাৰৰ পৰা 1 লিটাৰ পানী গ'ল। তাৰমানে গাখীৰ থাকিল 81 লিটাৰ আৰু পানী থাকিল 9 লিটাৰ। তাৰমানে এইবাৰ ইয়াত পৰিমাণটো কিমান থাকিলে? 81% থাকিল গাখীৰ আৰু 9% থাকিল পানী। তো এইবাৰ আকৌ কি কৰিলে? 10 লিটাৰ পানীটো আকৌ দি দিব লাগিব ইয়াত, কাৰণ এতিয়া 81 আৰু 90 লিটাৰহে আছে। 10 লিটাৰ পানী দি দিলে, আকৌ 10 লিটাৰ পানী দি দিলে। তাৰমানে ইয়াত এতিয়া কিমান থাকিল? 19 লিটাৰ পানী আৰু 81 লিটাৰ গাখীৰ। এতিয়া ইহঁতৰ পৰিমাণটো কিমান আছে? 81% আছে গাখীৰ আৰু 19% আছে পানী। ঠিক আছে। তো ইয়াৰ পৰা 10 লিটাৰ উলিয়াই আৰু 10 লিটাৰ উলিয়াই লৈ গুচি গ'ল। 10 লিটাৰ যি 10 লিটাৰ নিলে, তাত গাখীৰ কিমান গ'ল আৰু পানী কিমান গ'ল সেইটো চাব লাগিব। ঠিক আছে, গাখীৰ কিমান গ'ল, পানী কিমান গ'ল। এতিয়া 10 লিটাৰত 81% গাখীৰ যাব, 19% পানী যাব। এতিয়া 81%টো আমি প্ৰথম উলিয়াই লওঁ। ঠিক আছে, 81 হৰণ 10 লিটাৰ। ঠিক আছে, সমান কিমান হ'ল? 8.1 লিটাৰ 8.1 লিটাৰ গাখীৰ যাব। আৰু পানী কিমান যাব? পানীটো ঠিকমতে তেনেকৈ উলিয়াই লাগিব। 19% আছে ন? এইটো সূত্ৰ নিশ্চয় আপোনালোকে জানে। ইয়াত কাটি দিব, সমান 1.9 লিটাৰ। পানী গ'ল 1.9 লিটাৰ পানী। গাখীৰটো কিমান গ'ল? 81ৰ পৰা এতিয়া আমি 81 লিটাৰ গাখীৰ আছিল, তাৰ পৰা 8.1 লিটাৰ মাইনাছ কৰি দিলে কিমান হ'ব? 72.9 লিটাৰ। তাৰমানে 72 লিটাৰ 900 মিলিলিটাৰ গাখীৰ থাকিব। ঠিক আছে, তো পানীটো আমি নাচাওঁ, যিহেতু 3বাৰ হৈ গ'ল। পানী মিহলোৱাটো আমি যোগ নকৰোঁ, আকৌ মিহলোৱাটো নকৰোঁ। ঠিক আছে, তো অকল আমি গাখীৰটো আমাক উলিয়াব দিছে, আমি গাখীৰটো উলিয়াম। তো এইটো এটা সূত্ৰ, 72 লিটাৰ। তো আৰু এটা সূত্ৰ আছে, সেইটো আপোনাৰ মিশ্ৰণ আৰু অপসাৰণৰ সূত্ৰ। এইটো সূত্ৰটো হ'ল, এইটো সূত্ৰ প্ৰয়োগ কৰিব পাৰে, V × 1 - VX অথবা N। ইয়াত ভিটোৱে বুজাব গাখীৰ, গাখীৰৰ যিটো প্ৰথমতে যিমান গাখীৰ আছিল, মূল গাখীৰৰ পৰিমাণটো বুজাব। এইটো ভিটোৱে সেইটোৱে বুজাব। আৰু এক্সটোৱে বুজাব যে কিমান লিটাৰ গাখীৰ উলিওৱা হৈছে বা কিমান লিটাৰ
পানী মিহলোৱা হৈছে আৰু কিমান টাইম কৰা হয় কেইবাৰ কৰা হৈছে সেইটো হৈছে n ঠিক আছে নাম্বাৰ কিমান বাৰ কৰা হৈছে তো এতিয়া v আছিলে 100 ঠিক আছে 100 পূৰণ 1 মাইনাছ এইটো v আমাৰ গাখীৰ 100 আৰু কিমান বাৰ 10 বাৰ কৰা হৈছে 10 লিটাৰ কিমান লিটাৰ কৰা হৈছে 10 লিটাৰ কিমান বাৰ কৰা হৈছে মুঠ 3 বাৰ কৰা হৈছে তো এইটো আমি এতিয়া উলিয়াব লাগিব 100 পূৰণ এইটো কৰিব হলে কি হ'ব 100 গুণ 100 মাইনাছ 10 এইটো কৰি এইটো 3 টাইম হ'ল সমান কিমান হ'ব 100 ইনটু 100 90 এইটো 3 বাৰ যাব তো 100 এইটো কাটা যাব 10 ভাগৰ 9 এইটো 3 বাৰ 3 বাৰটো কৰা হৈছে 3 বাৰ সমান 100 ইনটু 10 ইনটু 10 3 বাৰ 10 বাৰ 10 3 বাৰ যাব আৰু 9টুকু আমি সৰি 9টুকু 3 বাৰ কৰিম তো 100 এইটো কটা গ'ল এইটো দুটা কটা গ'ল থাকিল কিমান 9 তিনিটা 9 পূৰণ 9 9 81 81 9 কিমান হ'ব 81 9 81 ইনটু 9 গ'ল কিমান হ'ব 9 গুণ 9 9 8 গুণ 72 72 তাৰপিছত 729 ইকুৱেল 72.9 এতিয়া আপোনালোকে কোনটো এইটো চাওক তাৰমানে 72 লিটাৰ 900 মিলিলিটাৰ তো এই দুইটা নিয়মেৰে অংকটো কৰা হয় তো আপোনালোকে কোনটো মানে পদ্ধতি সহজ পাইছে জনাব একচুৱেলি যিটো 2 নম্বৰ পদ্ধতি সেইটো একেবাৰে সহজ পদ্ধতি সহজে সোনকালে ওলাই যায় সেইটো পদ্ধতিৰে কৰিলে আৰু একেবাৰে ভালদৰে বুজি পোৱাকৈ কৰিব হ'লে সেই 1 নম্বৰ পদ্ধতিৰে কৰিব লাগে তেতিয়া ভালদৰে বুজি পোৱা যায় তো এইটোৱে আছিল ভিডিঅ'টো তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ নিশ্চয় শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ আৰু যিসকলে মোক এতিয়াও ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব ধন্যবাদ